হেল্ল' এভৰিৱান, মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, যিসকল ছাত্ৰ-ছাত্ৰীয়ে 2026 বৰ্ষত Hs2nd পঢ়ি আছা, তোমালোকৰ বাবে আজি এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ। চ' ভিডিঅ'টো ভালদৰে চাই যাবা। আজি মই তোমালোকৰ বাবে হাল্ফ ইয়াৰলি এক্সামৰ কামৰূপ ডিষ্ট্ৰিক্টত অনুষ্ঠিত কৰা লজিক এণ্ড ফিলচফি ছাবজেক্টটোৰ এখন কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। এই কুৱেশ্যন পেপাৰখন মষ্ট ইম্পৰ্টেণ্ট হ'ব, সেয়েহে ভিডিঅ'টো ভালদৰে চাই যাবা। যিহেতু বৰ্তমান সময়ত হাল্ফ ইয়াৰলি এক্সাম হৈ আছে, সেয়েহে এই কুৱেশ্যন পেপাৰখন কামৰূপ ডিষ্ট্ৰিক্টৰ হয়, তোমালোকে ভালদৰে চাই যাবা। এনেকুৱা প্ৰশ্নই আহিব তোমালোকৰ পৰীক্ষাত। 1 নম্বৰ প্ৰশ্ন কেইটা আহিব, 2 নম্বৰীয়া কেইটা আহিব, 4 নম্বৰীয়া আৰু 6 নম্বৰীয়া কেইটা আহিব, ভালদৰে চাই লোৱা। ইয়াতে ধুনীয়াকৈ দিয়া আছে। প্ৰথম প্ৰশ্নটো হ'ল, আগমন বুলিলে কি বুজায়? এইটো মষ্ট ইম্পৰ্টেণ্ট হয়। এনেকুৱা ধৰণৰ প্ৰশ্নই তোমালোকৰ পৰীক্ষাত আহিব, ভালদৰে চাবা। আগমনৰ মূল লক্ষণ কি? অবৈজ্ঞানিক আগমনৰ ভিত্তি কি? চ' এনেকুৱা ধৰণৰ প্ৰশ্নবোৰে তোমালোকৰ পৰীক্ষাত আহিব। চ' ভালদৰে এইবোৰ মুখস্থ কৰিবা। তাৰপিছত কিছুমান তোমালোকৰ কিতাপত সংজ্ঞা আছে নিশ্চয়, সেই সংজ্ঞাবোৰ চাবা। লগতে পাৰ্থক্য লিখা সেইবোৰ তোমালোকৰ কিতাপত আছে, চমু টোকা পাৰ্থক্য লিখা সেইবোৰ ভালদৰে চাবা। ঠিক আছে, তোমালোকৰ পাৰ্থক্য লিখা প্ৰায় 2টা বা 3টা আহে পৰীক্ষাত, সেইবোৰ চাবা। লগতে বৈশিষ্ট্য, চৰ্ত, উদ্দেশ্য এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ চাবা। আৰু যিমানবোৰ উদাহৰণ আছে সেই উদাহৰণবোৰ চাবা। লগতে বৈশিষ্ট্য, 3টা বৈশিষ্ট্য লিখা, 4টা বৈশিষ্ট্য লিখা সেইবোৰ চাবা। ঠিক আছে, আগমনৰ সম্পৰ্কে ভালদৰে ব্যাখ্যা কৰা তোমালোকে চাই যাবা। পৰীক্ষাত কিন্তু আহিয়ে থাকে সেইটো। তাৰপিছত ইয়াত যিকেইটা আহিছে লং কুৱেশ্যন, যি 4 নম্বৰৰ আহিছে, এইকেইটা মষ্ট ইম্পৰ্টেণ্ট হয়, তোমালোকে কিন্তু চাই যাবা। এইবোৰ প্ৰশ্নই তোমালোকৰ পৰীক্ষাটো আহি যাব। তাৰপিছত 13 নম্বৰটো চাবা, প্ৰকল্প কি? উপযুক্ত উদাহৰণৰ সহায়ত প্ৰকল্পৰ স্বৰূপ ব্যাখ্যা কৰা। চ' এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ চাবা। প্ৰকল্পৰ স্তৰ কেইটা আৰু কি কি? এইবোৰ প্ৰশ্ন চাবা। ঠিক আছে, চ' এইখনে হৈছে কামৰূপ ডিষ্ট্ৰিক্টত অনুষ্ঠিত কৰা হাল্ফ ইয়াৰলি এক্সামৰ লজিক এণ্ড ফিলচফি ছাবজেক্টটোৰ কুৱেশ্যন পেপাৰ। চ' অন্য বিষয়ৰ মই কুৱেশ্যন পেপাৰসমূহ আপলোড কৰিছোঁ, তোমালোকে যদি চোৱা নাই ভিডিঅ'বোৰ চাই ল'বা। আৰু তোমালোকৰ যি প্ৰি ফাইনেল এক্সাম আহি আছে, সেই প্ৰি ফাইনেল এক্সামৰ বাবে মই তোমালোকক ৰেগুলাৰ ক্লাছ কৰিম। চ' তোমালোকে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, তেতিয়াহে নেক্সট পৰৱৰ্তী ভিডিঅ'টো লাভ কৰিব পাৰিবা। আৰু ভিডিঅ'বোৰ ৰেগুলাৰ চাবা। মই তোমালোকৰ বাবে প্ৰি টেষ্ট এক্সামৰ বাবে কমন কুৱেশ্যন আনচাৰ ডিছকাছ কৰিম বা ক্লাছ কৰিম। চ' চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি ল'বা, ভিডিঅ'টো লাইক এটা কৰি দিবা। আমাৰ হোৱাটছআপ গ্ৰুপত যদি জইন কৰিব বিচাৰিছা, এই ভিডিঅ'টোৰ কমেণ্ট বক্সত গ্ৰুপৰ লিংক দিয়া আছে, জইন কৰি ল'বা। চ' এইটো আছিলে ভিডিঅ'টো যদি লাইক এটা কৰা নাই, লাইক এটা কৰি দিবা। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি তোমাৰ বন্ধু বান্ধৱীসকলক ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। চ' আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।